ক'ত যাব ভোট দিব যাব ভোট দিয়াৰ কাৰণে ইমান কষ্ট কৰি আহিছে গাড়ী নাই যে গাড়ী নোহোৱাৰ কাৰণে ট্ৰেইনতো উঠা নাপায় নলোৱে দুখন ট্ৰেইনত ৰখলো উঠাই নলো উপায় নাই আৰু এতিয়া যাবাই লাগিব জালুকবাৰীৰ পৰা ক'ত যাব বঙাইগাঁও ভোট দিব যাব চব যাতে ওপৰত সেই কৰি পেলাই হাৰাশাস্তি কৰি পেলাই এনেকৈ আছোঁ ক'লৈকে যাব এতিয়া ৰোহাক লাগি আছোঁ জালুকবাৰী ভাড়া বেছি ভৰিব লগা আছে ভাড়া বেছিকৈ ডাবল ডাবল চব 50 টকা জেগাত 100 টকা 150 টকা জালুকবাৰী পায় গুৱাহাটী জালুকবাৰী ক'ত যাব গণেশ মন্দিৰ ঘৰত যাব ভোট দিব আহিছে কিমান দিনৰ মূৰত আহিছে হা কিমান দিনৰ মূৰত আহিছে হ'ল এসপ্তাহ এসপ্তাহ গুৱাহাটী ভোট দিব যাবা গাড়ী তালা পাইছোঁ বহুত কষ্টত যাব লগা হৈছে ন বহুত কষ্ট মানে বহুত কষ্ট হৈছে গাড়ী ভাড়া বেছি লৈছে নেকি ভাড়া বেছি লোৱা আমাক যি ইচ্ছে সেয়াই দিব দিছিলে তাকে ধন্যবাদ দিছোঁ আমি ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব গণতান্ত্ৰিক দিয়ক যিহেতুকে সেইকাৰণে আহিলোঁ দেৱদাৰৰ পৰা আহিছোঁ ক'ত যাবা এম্বুলেঞ্চত কি যাব আহিছিলে এম্বুলেঞ্চ যাব যাইছিলোঁ 200 টকা ভাড়া লাগে কিলৈকে এনে কিমান লয় পাছত 70 টকা তাত 70 টকা ভোট দিব যাব আৰু না বহুত যোৱা বাইদেউ ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে দাদা ক'ত যাব এম্বুলেঞ্চত আহিব লগা আছে ভোট দিয়াৰ কাৰণে ন ভোট দিয়াৰ কাৰণে কষ্ট কৰি আহিব লগা আছে ভাড়াও বেছি লৈছে কিজানি ভাড়া লৈছোঁ ক'ৰ পৰা আহিছা আমি জালুকবাৰীৰ পৰা আহিছোঁ জালুকবাৰী এখন গাড়ীও নাই চব গাড়ী লৈ গৈছে এতিয়া 200 টকাৰ জেগাত 400 টকা ভৰিব লগা হৈছে ইমান হাৰাশাস্তি আৰু ইলেকশ্যনৰ টাইমত তথাপি আমি ভোট দিব যাই আছোঁ ক'ত যাবা এতিয়া এতিয়া আমি বঙাইগাঁও যাম বঙাইগাঁৱৰ গাড়ী নাই আকৌ গাড়ী চেঞ্জ কৰিব লাগিব কিমান দিনৰ মূৰত ঘৰত গৈ আছা হ'ল মোটামুটি 3 মাহমান হৈ গ'ল ভোট দিবৰ কাৰণে ভোট দিবৰ কাৰণে গৈ আছোঁ ইমান হাৰা আপোনালোকেতো দেখাই পাই আছে হ'ব দে